যদি আপোনাৰ সপোন ডাঙৰ হয় তেন্তে পথও ডাঙৰ হ'ব লাগিব, কিন্তু যি মানুহে ভয় নকৰে তেওঁ নিজেই নিজৰ ভাগ্য লিখে। এইটো কাহিনী এজন সাধাৰণ মানুহৰ যিয়ে নিজৰ হাতত নিজৰ ভৱিষ্যত কৰি তুলিছে। তেওঁৰ নাম ধীৰুভাই আম্বানী, এজন লাখৰ পৰা আৰম্ভ কৰি 500 কোটিৰো অধিক সম্পত্তিৰ মালিক হোৱা মানুহ। 1950 চনৰ দশকত ধীৰুভাই আহিছিল এটা সৰু গাঁৱৰ পৰা। তেওঁৰ পিতৃ আছিল স্কুলৰ শিক্ষক। ঘৰৰ টকাৰ অভাৱত ধীৰুভাইৰ মনত আছিল এটা সপোন, এদিন মোৰ নিজৰ কোম্পানী হ'ব। তেওঁ প্ৰথমে MN লৈ গ'ল। তাত তেওঁ গেছ ষ্টেচনত কাম কৰিছিল। দিনে 12 ঘণ্টা কাম আৰু ৰাতি সপোন। কিন্তু তেওঁ কেতিয়াও অভিযোগ নকৰিলে, কাৰণ তেওঁ জানিছিল প্ৰত্যেক ঘামৰ বিন্দুই সফলতাৰ মূল। কিছু বছৰ পিছত তেওঁ ভাৰতলৈ ঘূৰি আহিল। মাত্ৰ কিছু পুঁজিৰে তেওঁ আৰম্ভ কৰিলে ৰিলায়েন্স কমাৰ্চিয়েল কৰ্পৰেচন। প্ৰথমে মানুহে তেওঁক উপহাস কৰিলে, তুমিতো সৰু মানুহ, কিন্তু তেওঁ হাঁহি উত্তৰ দিছিল, মই সৰু মানুহ নহয়, মই সৰুৰ পৰা আৰম্ভ কৰা মানুহ। তেওঁ বাণিজ্যৰ নতুন ধাৰণা আনিলে, সৰু বিনিয়োগকাৰীক একেলগে লৈ বৃহৎ কোম্পানী কৰি তোলা, আৰু এই চিন্তাই ভাৰতৰ ইতিহাস সলনি কৰিলে। 1977 চনত ৰিলায়েন্সে পাব্লিক কোম্পানী ৰূপে লঞ্চ হ'ল। মানুহে বিশ্বাস নকৰিলে, কিন্তু তেওঁ যেতিয়া নিজৰ সততা আৰু পৰিশ্ৰমে ফল প্ৰমাণ কৰিলে, দেশৰ হাজাৰ হাজাৰ মানুহে তেওঁৰ সহযাত্ৰী হ'ল। আজিও সেই ধাৰণা ভাৰতৰ মানুহৰ বাবে ভাৰতৰ কোম্পানী প্ৰত্যেক উদ্যোগপতিৰ বাবে এটা অনুপ্ৰেৰণা। ধীৰুভাইয়ে কৈছিল, থিংক বিগ, থিংক ফাষ্ট, থিংক আহি। তেওঁ দেখুৱাই গ'ল, যেতিয়া জীৱনত ভয় নাই আৰু মনত আগ্ৰহ আছে, তেতিয়াহ'লে কেতিয়াও টকা বা পৰিস্থিতি বাধা নহয়। অসম্ভৱ শব্দটো কেৱল আলোক মানুহৰ ডিক্সনাৰীত পোৱা নাযায়। জীৱনত যদি তুমিও নিজৰ সপোন পূৰণ কৰিব খোজা, তাহলে ধীৰুভাইৰ দৰে ভাবা। ষ্টাৰ্ট স্মল বাট বিগ ড্ৰিম। পৰিস্থিতি আপোনাৰ বিৰুদ্ধে হ'ব পাৰে, কিন্তু যদি আপোনাৰ মন সৎ আৰু সপোন ডাঙৰ হয়, তাহলে সমগ্ৰ বিশ্ব আপোনাৰ পক্ষলৈ ওলাব। ধন্যবাদ।